তো নমস্কাৰ বন্ধুসকল, আন এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত পুনৰবাৰ। এয়া আমাৰ বৰধানৰ আজি 53 নম্বৰ ডেজ। আমাৰ বৰধানৰ আপোনাৰ গ্ৰোথ চাওক কেনেকুৱা হৈছে জনাব। ওখ যথেষ্ট হৈছে, এই সোমোচোন মাজত আপোনালোকে হাইটটো এতিয়া গম পাব। অলপ ভিতৰত যোৱা, চাওক আমাৰ হাইট ধানৰ চিধা হৈ ৰৈ চাওক, যথেষ্ট প্ৰায় 1 কমৰ পাইছে হাইট। আৰু এইটো মাহিকো কোম্পানীৰ আপোনাৰ নৱতেজ বুলি যিটো ধান আছিলে এইটো লগোৱা হৈছিলে। আৰু ইয়াৰ পোখা প্ৰায় এভাৰেজ 40-42, লাষ্ট 35 এনেকুৱা আছে। তো এটা পোখা আমি গণি পেলাই দেখাই আছোঁ আপোনালোকক। তো আপোনালোকৰ কেনেকুৱা হৈছে জনাব। এটা যিকোনো এটা পোখা এটা গণা, অলপ মাছৰ ফালৰ পৰা গণি দিয়ে। লাইভ আমি পোখা গণি দেখাম, চাওক ভিডিঅ'ত ভালকৈ মনিব। 1 2 গণি দিয়া, 1 2 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 এটাই পোখা হৈ গ'ল, দুটা বুলি এটাই চাব আছে। 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42। এইটো চাওক, এইটো পোখা আপোনাৰ 42টা আছে। এই চাওক এটাই পোখা, আৰু এইবোৰ চেম চিমিলাৰ পোখা। আপোনাৰ ওখ হৈছে গম পোৱা নাই। তো প্ৰায় এভাৰেজ আমি 38 36 এনেকুৱা ধৰি লৈছোঁ। তো আপোনালোকৰ কেনেকুৱা হৈছে জনাব। তো আমাৰ বৰ্তমান ধানৰ অৱস্থা এয়াই। গতিকে আজি ভিডিঅ'টো ইমানেই, ধন্যবাদ।